Good morning friends. আপোনালোকক সকলোকে এটি সুন্দৰ ৰাতিপুৱালৈ স্বাগতম জনাইছোঁ। এটা বিশেষ পৰিৱেশ দেখুৱাবলৈ মই এই ভিডিঅ'টো কৰিছোঁ। আহক পলম নকৰি লেটছ ষ্টাৰ্ট দি ভিডিঅ'। আপোনালোকে ধৰিবই পাৰিছে ৰাতিপুৱা এটা আৰম্ভ কৰিবলৈ ইয়াতকৈ ভাল জেগা জানো কিবা হ'ব পাৰে। প্ৰত্যেক দিনাখন আমি ইয়াৰ পৰাই দিনটো আৰম্ভ কৰোঁ। ইয়াতে এনেকুৱা এটা পৰিৱেশ গঢ়ি উঠিবলৈ দিয়া হৈছে য'ত বহু সংখ্যক মানুহে ৰাতিপুৱা খোজ কাঢ়ে। যিবিলাকে খেল ধেমালি কৰিব বিচাৰে তেওঁলোকে খেল ধেমালি কৰে। যোগ প্ৰাণায়াম যোনে যি মন যায় সকলোৱে নিজৰ মতে নিজেই কৰি গৈ থাকে। চবতকৈ ভাল লগা কথাটো হৈছে আপোনালোকে দেখিছে আইতাগৰাকীয়ে খোজকাঢ়ি গৈ আছে। ইয়াতে কোনো বয়সৰ সীমাই নাই। ৰাতিপুৱা পৰিৱেশটো মনোমোহা হোৱা কেইবাটাও কাৰণ আছে। প্ৰথম কাৰণটো দেখিছেই, সকলোৱে একেলগে আহি সকলোৱে নিজৰ মতে এক্সাৰচাইজ কৰে, খেল ধেমালি কৰে, একেলগে সময়টো পাৰ কৰে। তাৰ উপৰিও আৰু এটা বিশেষ আকৰ্ষণ আছে যাৰ কাৰণে ৰাতিপুৱা ইয়াৰ পৰিৱেশটো মুখৰিত হৈ পৰে। আহক সেই পৰিৱেশটো মই আপোনালোকক এবাৰ দেখাওঁ।
দেখিছেনে এই বয়সত এওঁলোকে কেনেদৰে আনন্দৰ বন্যা বোৱাইছে। নিজৰ জীৱনটো প্ৰকৃত অৰ্থত যে উদযাপন কৰিছে সেইটো খাটাং। কোনো ইয়াতে ইঞ্জিনিয়াৰ নাই, কোনো ডক্টৰ নাই, কোনো পুলিচ নাই, কোনো দোকানী নাই, কোনো ধৰণৰ ভেদ ভাৱ একো নাই। মই উপলব্ধি কৰিলোঁ আমি প্ৰত্যেক দিনাই এনেকুৱা এটা জেগাত যাব লাগে য'ত আমি এই সমতাটো অনুভৱ কৰোঁ। এই সমতাটো অনুভৱ কৰিবলৈ সকলো মানুহেই সমান এই কথাটো উপলব্ধি কৰিবলৈকে প্ৰত্যেক দিনাখন এনেকুৱা এটা জেগাত যাব লাগে য'ত আমি ইয়াৰ সাৰমৰ্মটো বুজি পাওঁ আৰু জীৱনটো যাতে এটি ইতিবাচক দিশত আমি উদযাপন কৰিব পাৰোঁ, প্ৰকৃত অৰ্থত উদযাপন কৰিব পাৰোঁ। আমি সকলোৱে এক্সাৰচাইজ কৰোঁ, কেইদিনমান ভালদৰে যাওঁ আৰু তাৰপিছত যোৱা নহয়গৈ। কিন্তু ৰাতিপুৱাতে যদি এনেকুৱা এটা সোৱাদ পাওঁ তেতিয়াহ'লে আৰু নোযোৱাৰ কি কাৰণ থাকিব পাৰে। ইয়াৰ মজাই বেলেগ। আপোনালোকে মন কৰিছে যথেষ্ট পৰিমাণে ইয়াতে ইকুইপমেণ্টছ ৰখা হৈছে এক্সাৰচাইজ কৰিবলৈ, নিজকে ফিট ৰাখিবলৈ, আৰু ইমান সুন্দৰভাৱে ইয়াত পৰিকল্পনা কৰা হৈছে যাতে যিকোনো বয়সৰ মানুহে আহি এই ইকুইপমেণ্টছবিলাক ব্যৱহাৰ কৰিব পাৰে। গতিকে এইখনেই মই আপোনালোকক দেখুৱাবলৈ বিচৰা পৰিৱেশটো, এই পাৰ্কখন, ইয়াৰ মানুহবিলাক, ইয়াত থকা ইকুইপমেণ্টছবিলাক আৰু ইয়াতে আহি পোৱা মানসিক সেই শান্তিটো। কিন্তু ৰ'ব, এতিয়াও আপোনালোকক দেখুওৱা নাই। এয়া হৈছে আমাৰ ৰাতিপুৱাৰ বিশেষ বন্ধু। এওঁলোকে আমালৈ ৰৈ থাকে আৰু আমাৰ মনটো আনন্দেৰে উপচাই তোলে। অকণমানি পোৱালিটোৰ নাম হৈছে কুকুনু, আমি ইয়াত মৰমতে কুকুনু বুলি মাতোঁ। এতিয়া ভিডিঅ'টো সামৰোঁ। পাৰ্কখন যদি আপোনালোকৰ ভাল লাগিলে, পৰিৱেশটো যদি আপোনালোকৰ ভাল লাগিলে, কমেণ্ট কৰিবলৈ নাপাহৰিব। বাই বাই।